নমস্কাৰ বন্ধু বান্ধৱীসকল, জুলিছ ব্লগলৈ স্বাগতম জনালোঁ। আজি ৰাতিপুৱাৰে পৰা ৰুটিৰ পৰা আৰম্ভ কৰি একেবাৰে দুপৰীয়া সাজলৈ দেখুৱাওঁ বুলি ভাবি ল'লোঁ। এয়া ৰুটি বেলি আছোঁ মই, আৰু এতিয়া ৰুটি চব্জি খাই চব কামে কামে যাব আৰু লৰালৰি কোবত ৰঙা চিঙা বেছিকৈ পৰিছে দিয়কচোন। সেয়া চাহো খোৱা হৈ গ'ল অলৰেডি, আৰু এতিয়া একেবাৰে গ'লোগৈ দুপৰীয়াৰ সাজলৈ। এয়া মায়ে মিক্স চব্জি বনাই আছে। এয়া মিক্স চব্জিত দিছে আপোনাৰ জিকা, ৰঙালাও, আলু, স্কোৱাছ, চজিনা, বেঙেনা, বন্ধাকবি আদি চবখিনি দি মেলি মিক্স বনাইছে দেই। আৰু তেল মানে ৰিফাইন দিলে এইটো খুব বেছি ভাল হয় বোলে। ৰিফাইন দিলে তাৰপিছত তাতে ফৰণ দিলে শুকান জলকীয়া, তেজপাত, পাঁচফোৰণ, আদা দি ধুনীয়াকৈ একদম লৰাই ভাজিলে আৰু বৰ ভাল লাগে খাবৰ কাৰণে। এইটো ৰুটিৰ লগতো মজা লাগে। চব্জিখিনি সিজিবলৈ অলপ বাকী থাকোঁতেই বেঙেনা আৰু বন্ধাকবি দি লৰাব লাগে, তাৰপিছত নহ'লেতো গলি যাব। আৰু এয়া মই অলপ বেলেগ ধৰণে মগু দাইলটো মানে ভাজি বনাইছোঁ। প্ৰথমে ভাজি ল'লোঁ শুকানকৈ ৰঙা চিঙা পৰালৈকে, তাৰপিছতে ধুই এতিয়া চিটি মাৰিম। নিমখ হালধি আৰু কেঁচা জলকীয়া দি 4টামান চিটি মাৰিম। এনেধৰণে খাই চাবচোন, দাইলটো খুবেই ভাল লাগে। আৰু চব্জিটো অলৰেডি হৈ গৈছে। আৰু এয়া মই দাইলৰ কাৰণে ফৰণ দিছোঁ। পাঁচফোৰণ, আদা, তেজপাত, শুকান জলকীয়া দি ধুনীয়াকৈ দাইলটোত ফৰণ মাৰিম। আৰু এতিয়া তেলখিনিত আগতে কিবা এটা ভাজাৰ কাৰণে অলপ ক'লা হৈছে, আৰু একো নাই ইয়াতে। মোৰ ভিডিঅ'বিলাক ফেচবুকত চাই থকাসকলে মোৰ পেজটো ফ'ল' কৰিব প্লিজ। লাষ্ট অলপ ঘি দি নমাই দিম আৰু দাইলখিনি এতিয়া অলপ উতলাৰ পিছতে। ভিডিঅ'ৰ মাজতে কৈছোঁ, মোৰ ভিডিঅ'বিলাক কেনেকুৱা লাগে কমেণ্ট কৰিব, আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নতুনসকলে, আৰু বেল আইকনটো টিপি দিব ছাবস্ক্ৰাইব কৰি প্লিজ প্লিজ প্লিজ। এয়া ফাইনেলি দাইল হৈ গ'ল মোৰ। এতিয়া গেছ অফ কৰিম। আৰু লাষ্ট এয়া তিতা কেৰেলা 2 পিচমান ফ্ৰাই কৰিবলৈ ল'লোঁ। যিহেতুকে সৰু সেইকাৰণে পিচবোৰ সৰুৱে হৈছে। এনেকৈ ফ্ৰাই কৰি খাই খুব ভাল লাগে আমাৰ গোটেইকেইটাৰে। আপোনালোকেও খাই নেকি কমেণ্ট কৰিবচোন। আমাৰ হ'লে খুব প্ৰিয়। বাকী আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। পুনৰ আন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাওঁ আপোনালোকক। আজিলৈ আহোঁ, বাই বাই।